কেতিয়াবা প্ৰতিশোধৰ জুইত মানুহে ইমানেই অন্ধ হৈ পৰে যে নিজৰ জয়ৰ বাবে আনৰ জীৱনলৈ কিমান ডাঙৰ বিপদ নামি আহিছে সেই কথাও পাহৰি যায়। কিন্তু যেতিয়া কাৰোবাৰ আশ্ৰয় কাঢ়ি লোৱাৰ কথা আহে তেতিয়া প্ৰশ্ন কেৱল এটা ঘৰ বা এটা ঠাইৰ নহয়, প্ৰশ্ন হয় বহু নিৰীহ মানুহৰ জীৱনৰ। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি হৈছে 20 আগষ্ট। জনপ্ৰিয় ধাৰাবাহিক বকুল ধাৰাবাহিকখন আপোনালোকে কোনে কোনে চাই ভাল পায়, ভিডিঅ'টোত প্ৰথমতে এটা লাইকৰ জৰিয়তে সুন্দৰ এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বন্ধুসকল, মই আজি আপোনালোকৰ বাবে এই বকুল ধাৰাবাহিকখনৰ ইণ্ডিং এক্সপ্লেইন আৰু আজিৰ খণ্ডত কি কি হোৱাৰ সম্ভাৱনা আছে তাৰ অলপ ৰিভিউ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে শেষৰলৈকে সম্পূৰ্ণকৈ চাই থাকিব। বন্ধুসকল, বকুল ধাৰাবাহিকখনত আমি যোৱাকালি শেষৰ ফালে দেখিবলৈ পাইছিলোঁ অনাবিলে কাম কৰা মানুহবোৰক এই ভালকৈ জোখ, সীমা যাতে খেলি মেলি যাতে নহয়, নহ'লে ইঞ্জিনিয়াৰে প্ৰব্লেম কৰিব সেই বুলি কয়। তেতিয়া অদিতিৰ পেহীয়েকে আহি অনাবিলক তুমি ইয়াত কি কৰি আছা সেই বুলি সোধে। তেতিয়া অনাবিলে পেহীয়েকক এইটো প্ৰশ্ন মইহে আপোনাক কৰিব লাগে, মোৰ মাটিত আপুনি কি কৰি আছে? মইতো আপোনালোকে আশ্ৰম খালী কৰি ইয়াৰ পৰা যোৱা বুলি ভাবিছিলোঁ। তেতিয়া অদিতিৰ পেহীয়েকে এয়া তোমাৰ মাটি নহয়, এতিয়াও আশ্ৰমৰে হৈ আছে। তেতিয়া অনাবিলে 2টা দিনলৈহে আশ্ৰমৰ হৈ থাকিব, ইয়াৰ পিছত চিৰজীৱনৰ কাৰণে মোৰেই হ'ব। বহুত কাম কৰিবলগীয়া আছে, সেই কাৰণে আগতীয়াকৈ আৰম্ভ কৰি দিছোঁ। হাতত সময় একেবাৰে কম। এই পৰহিলে ট্ৰাকখনৰ ব্যৱস্থা কৰিবি, আশ্ৰম ভাঙি দিয়াৰ পিছত যাতে ইটাৰ টুকুৰা এটাও ৰৈ নাযায় বুলি কাম কৰা মানুহবোৰক কয়। চব ট্ৰাকত ভৰাই বেলেগত পেলাব লাগিব। আৰু তাৰ পিছত অদিতিৰ পেহীয়েকক পুনৰ আপোনালোকে আজিয়েই আশ্ৰমখন খালী কৰাটো ভাল হ'ব। এনেকৈ সন্মুখত আশ্ৰমখন ভাঙি দিলে আপোনালোকৰ বেয়া লাগিব নহয়, আৰু সৰু ল'ৰা ছোৱালীবোৰৰ কন্দা কটা মুখখন চাই থাকিবলৈ মোৰো অলপ দিগদাৰ হ'ব। আৰু তেতিয়া অদিতিৰ পেহীয়েকে অদিতিয়ে তোমাৰ লগত বিয়া নহৈ উচিত সিদ্ধান্তই ল'লে। মানুহে ডাক্তৰক ভগৱানৰ স্থানত ৰাখে, কিন্তু তুমি দেখোন মানুহ হোৱাৰো যোগ্য নহয়। তুমি প্ৰথমজন ডাক্তৰ যাৰ প্ৰতি মোৰ ঘৃণা উপজিছে। তেতিয়া অনাবিলে হাঁহি হাঁহি ঠিকেই কৈছে, মই মানুহটো অলপ বেলেগ, আপুনি ভুল কৰিলে। অবিৰত ভাগৱতীকে আশ্ৰমখন এৰি দিয়াটো ভাল আছিলে, টকাও পালেহেঁতেন আৰু আপোনালোকক থাকিবলৈ হয়তো ঘৰ এটাৰ ব্যৱস্থাও কৰি দিলেহেঁতেন। কিন্তু মোৰ পৰাতো সেই আশা কৰি লাভ নাই। টকাৰ কথা বাদেই দিয়ক, মই ল'ৰা ছোৱালীবোৰক এটা ভিক্ষাৰ পাত্ৰও দিব নোৱাৰোঁ সেই বুলি কয়। তেতিয়া অদিতিৰ পেহীয়েকে অবিৰত ভাগৱতীক মই সকলোতকৈ বেয়া মানুহ বুলি ভাবিছিলোঁ, কিন্তু তুমি তেওঁতকৈ বহুত বেছি ঘৃণনীয়। আমাক গৃহহীন কৰি তুমি সুখী হ'ম বুলি ভাবিছা? কোৰ্টত বিচাৰ কৰিব নোৱাৰিলেও ভগৱানে বিচাৰ কৰিব। তোমাৰ অন্তৰ বুলিবলৈ একোৱেই নাই। সেই বুলি কোৱাত অনাবিলে নাই, কিন্তু জিভা এখন আছে, আৰু এই জিভাৰে মই আপোনাক কথা দিছিলোঁ যে মই আশ্ৰম ধ্বংস কৰিমেই। মোৰ সপোনবোৰ অদিতিয়ে ধ্বংস কৰিছিল, বিনিময়ত মই অদিতিৰ মৰমৰ আশ্ৰমখন ধ্বংস কৰিম। আৰু মই যে কাৰোবাক দিয়া কথা ৰাখোঁ তাৰ প্ৰমাণ আপুনি পৰহিলৈ পাব। আৰু আপোনাৰ এই বিপদবোৰ অদিতিয়ে শেষ কৰিব বুলি ভাবি নাথাকিব, কাৰণ তাইও এতিয়া নিজৰ জীৱনক লৈ ব্যস্ত। সঁচাকৈ বিপদৰ সময়ত আপোন মানুহবোৰ পৰ হৈ যায়। বাৰু এইবোৰ কথা পাতি মই মোৰ মূল্যৱান সময় নষ্ট কৰিব নোৱাৰোঁ, কাম বহুত আছে। আৰু আপোনালোকৰো কাম আছে নহয়, বাকী টোপোলাবোৰ বান্ধিব নালাগিব জানো? যাওক যাওক নিজৰ কাম কৰকগৈ। এই গছবোৰ কাটিব লাগিব, হস্পিটালৰ মেইন গেটখন এইফালে হ'ব সেই বুলি আচলতে অদিতিৰ পেহীয়েকৰ সন্মুখতেই ইনচাল্ট কৰে আচলতে কাম কৰা মানুহবোৰক কৈ। আৰু বন্ধুসকল, বকুল ধাৰাবাহিকখনৰ শেষৰ ফালে আমি এটা কথা স্পষ্ট হৈ পৰিছে, অনাবিল এতিয়া কেৱল কথা কোৱা নাই, আশ্ৰমখন ধ্বংস কৰাৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰি দিছে। কিন্তু কোনো এখন আশ্ৰম কেৱল ইটা পাথৰেৰে নিৰ্মিত নহয়, ইয়াৰ সৈতে বহু মানুহৰ আবেগ, আশ্ৰয় আৰু জীৱন জড়িত হৈ থাকে।
অনাবিলৰ প্ৰতিশোধৰ জুই কিমান দূৰলৈ যায় সেয়া এতিয়া চাবলগীয়া হ'ব। বিশেষকৈ তেওঁ যেতিয়া অদিতিৰ পেহীয়েকক কৈছে যে অদিতিয়ে এই বিপদৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰে, তেতিয়া মোৰ অনুমান আগন্তুক খণ্ডত অদিতিৰ ভূমিকাই যথেষ্ট গুৰুত্বপূৰ্ণ লাভ কৰিব পাৰে। হয়তো অদিতিয়ে এতিয়ালৈকে সকলো কথা নাজানে, কিন্তু আশ্ৰমখন ভাঙিবলৈ যোৱাৰ খবৰ পোৱাৰ পিছত তাই নিশ্চুপ হৈ থাকিবনে, নে অনাবিলৰ বিৰুদ্ধে কোনো ডাঙৰ পদক্ষেপ ল'ব? আপোনালোকৰ মতে অনাবিলে আশ্ৰমখন সঁচাকৈ ভাঙিব পাৰিবনে, নে শেষ মুহূৰ্তত কোনো ডাঙৰ টুইষ্ট আহিব আৰু অদিতিয়ে এইবাৰ পেহীয়েক আৰু আশ্ৰমৰ কাষত থিয় দিবনে? সঁচাকৈ বন্ধুসকল, আজিৰ খণ্ডত আমি আচলতে হয়তো দেখিবলৈ পাব পাৰোঁ অনাবিলে আশ্ৰম ভাঙিবলৈ প্ৰস্তুতি আৰম্ভ কৰাৰ কথা অদিতিৰ কাণত পৰিব পাৰে। এই খবৰ পোৱাৰ পিছত অদিতিয়ে পেহীয়েকৰ কাষত থিয় দিয়াৰ সম্ভাৱনা আছে আদিৰ লগত। আৰু লগতে দেখিব পাৰোঁ অনাবিলে সকলো প্ৰস্তুত কৰি থোৱাৰ পিছতো কোনো আইনগত সমস্যা, নতুন প্ৰমাণ বা আন কোনো ব্যক্তিৰ হস্তক্ষেপৰ বাবে কামটো সাময়িকভাৱে বন্ধ হ'ব পাৰে। আৰু লগতে দেখিব পাৰোঁ অনাবিলৰ প্ৰতিশোধৰ মূল কাৰণ যিহেতু অদিতিৰ সৈতে জড়িত, সেয়েহে আগন্তুক খণ্ডত দুয়োৰে মাজত এটা গুৰুত্বপূৰ্ণ মুখামুখি দৃশ্য দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে। আৰু লগতে দেখিব পাৰোঁ আশ্ৰম এৰি যোৱাৰ পৰিৱৰ্তে পেহীয়েকে শেষলৈকে যুঁজ দিয়াৰ সিদ্ধান্ত ল'ব পাৰে। কোৰ্টত বিচাৰ কৰিব নোৱাৰিলেও ভগৱানে বিচাৰ কৰিব, এই কথাটোৱে ইয়াৰ ইংগিত দিব পাৰে। আৰু লগতে দেখিব পাৰোঁ অনাবিলে যি কৰিছে বা কৰিবলৈ গৈছে তাৰ কোনো গুৰুত্বপূৰ্ণ প্ৰমাণ অদিতি বা আন কোনোবাই লাভ কৰিব পাৰে, আদিয়েও লাভ কৰিব পাৰে। এই প্ৰমাণেই হয়তো অনাবিলৰ পৰিকল্পনাত ডাঙৰ আঘাত কৰিব। আৰু লগতে দেখিব পাৰোঁ আশ্ৰম ধ্বংস হোৱাৰ ভয়ত ল'ৰা-ছোৱালীবোৰৰ মাজত আতংক সৃষ্টি হ'ব পাৰে। এই দৃশ্যই অদিতিৰ সিদ্ধান্ত সলনি কৰাৰ অন্যতম কাৰণ হ'ব পাৰে। সঁচাকৈ বন্ধুসকল, মোৰ মতে অনাবিলে আশ্ৰম ধ্বংস কৰাৰ কথা ঘোষণা কৰিলেও আগন্তুক খণ্ডত শেষ মুহূৰ্তত এনে ঘটনা ঘটিব পাৰে যাৰ বাবে তেওঁৰ পৰিকল্পনা সম্পূৰ্ণ নহয়। সঁচাকৈ বন্ধুসকল, জনপ্ৰিয় ধাৰাবাহিক বকুল ধাৰাবাহিকখন আজিৰ খণ্ডটো বহুতেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে কোনে কোনে আজিৰ খণ্ডটো চাবলৈ অধিক হেঁপাহেৰে ৰখি আছে চাম বুলি আমাক ভিডিঅ'টোৰ তলত এটা সুন্দৰ কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি ৰাখিব, যাতে মই নতুন ভিডিঅ' দিলেই আপোনালোকে চাব পাৰে। তেন্তে বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'ত সকলোকে লগ পাই আছোঁ। ধন্যবাদ।